আজি মই এটা নতুন ৰেচিপি লৈ আনিছোঁ বিলাহী আৰু মাছৰ এটা বইল ৰেচিপি। প্ৰথমে মই বিলাহীকেইটা পুৰি লৈছোঁ অলপ। এই ৰেচিপিটো বনাবলৈ বহুত সহজ হয়, খুব সোনকালে বনাব পাৰি। ভাত বনাই থাকোঁতে মানে ভাতৰ চৰুত ভৰাই দিলে হৈ যায়, নহ'লে কুকাৰত বনালেও টিফিনটো ভৰাই দিলে হৈ যায়। এৰুৱাই ল'ম এনেকৈ। তুমি নোৱাৰা, গৰম। মই কেনেকৈ বনাইছোঁ ভিডিঅ'টো ভালকৈ চাই থাকিব। তাৰপিছত আমি বন্ধু-বান্ধৱীসকল, আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ নতুনকৈ চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, তেতিয়া মোৰ নতুন নতুন ভিডিঅ'সমূহ চাই থাকিব পাৰিব। নিমখ অকণমান সানি দিছোঁ। মাংস তাৰপিছত এতিয়া আমি ধনিয়া দি দিছোঁ। সৰু সৰুকৈ কাটি দিছোঁ। অকণমান নিমখ দি দিম। তেল দি দিছোঁ। কণীখন মাৰি দিম আৰু এতিয়া আমি ৰাইচ কুকাৰটোত টিফিনটো ভৰাই দিম আৰু ভাত যেতিয়া হৈ উঠিব তেতিয়াও এই মাছখিনি হৈ যাব। আপোনালোকে এইদৰে এবাৰ বনাই খাই চাবচোন। বহুত ধুনীয়া আৰু টেষ্টি হৈছে। ভিডিঅ'টি চাই ভাল পালে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰিব আৰু কমেণ্ট কৰিব।